हेलो गाइज पुनः आज नतुन भिडिओ লৈ আহিছো বহু দিনৰ মূৰত আপোনালোকৰ মাজলৈ আৰু আপোনালোকক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজি আমি মানে কি আৰু লগৰ কেইজনে লগ হৈ আমি খানা এটা খাম বুলি ভাবিছো আৰু আপোনালোকক দেখুৱাই আছো আৰু খানাত আমাৰ আছে গাইজ হাঁহৰ মাংস কুমুৰা আছে আৰু আপোনালোকক সকলোবোৰ দৃশ্য দেখুৱাই থাকিম গতিকে আপোনালোকে ভিডিওটো স্কিপ নকৰিব একদম শেষলৈ চাই থাকক বহুত দিন ভিডিও দিব পৰা নাছিলো আজি পুনৰ আপোনালোকৰ মাজলৈ আহিছো আৰু চেষ্টা কৰিম মানে কি আৰু ডেইলি ব্লগ দিবৰ কাৰণে চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিওটো স্কিপ নকৰিব গাইজ একদম শেষলৈ চাই থাকক ইৰাক ভাইটি আছে এয়া আমাৰ হাঁহ এয়া হাঁহৰ মাংস আৰু এই আছে কোমোৰা হাঁহ কোমোৰা একদম মজা লাগিব আৰু খাই এয়া আমাৰ হাঁহৰ মাংস বনাই আছে আৰু আপোনালোকক দেখুৱাই আছো আৰু আজি হৈছে 1 জানুৱাৰী আমি সকলোৱে মিলি এসাঁজ ভাত খাম বুলি ভাবিছোঁ আৰু এনেদৰে ওলাই আহিছোঁ আৰু বৰ বিশেষ টাইম নালাগে বাৰু মাংস হৈ যাব যেতিয়া আমি এয়া হাঁহৰ মাংস একদম ভজা মাংস লৈ লৈছোঁ পাতত আৰু ভজা মাংস টেষ্ট কৰি আছোঁ একদম ধুনীয়া হাঁহৰ মাংস আৰু কোমোৰা কেনেকুৱা লাগছে যাওঁ কেনেকুৱা লাগছে বঢ়িয়া বঢ়িয়া এয়া আমাৰ হাঁহৰ মাংস বৰ্তমান টেষ্ট কৰা চলিয়ে আছে আৰু তেতিয়াৰ পৰা আৰু এয়া শৰ্মা কেনেকুৱা আজি কবি কেনেকুৱা একদম বঢ়িয়া আৰু এয়া হৈছে আমাৰ হাঁহৰ মাংস একদম গ্ৰেভি বনাইছোঁ আৰু তাৰপিছত আৰু আপোনালোকক দেখুৱাইছোঁ এয়া নেমু টেঙা আৰু এয়া চালাড আৰু এয়া আমাৰ আৰু এয়া ভাত কেনেকুৱা আছে কৈ দিয়ে একবাৰ মাংসটো হাঁহ আৰু কোমোৰা একদম এক্সিলেণ্ট হৈছে একদম এক্সিলেণ্ট আমি নৱবৰ্ষৰ প্ৰথম দিনটোত তো গাইজ ফাইনেলি আমি ভাত খাবৰ কাৰণে ৰেডি এয়া মাংস লৈছোঁ নেমু টেঙা তাৰপিছত এয়া চালাড লোৱা গৈছে আৰু এতিয়া আমি ভাত খাম এয়া আমি বৰ্তমান ভাত খাব লৈছোঁ আৰু এয়া দেখুৱাই আছোঁ আজি 1 জানুৱাৰীৰ খানা একদম বঢ়িয়া এয়া আমাৰ ইৰাক ভাইটিয়ে বনাইছিল একদম টেষ্টি হৈছে আৰু খানা আৰু আপোনালোকক দেখুৱাই আছোঁ বাৰু ধুনীয়া হৈছে আৰু আমি ধুনীয়া নেচাৰেল পৰিৱেশত আছোঁ আপোনালোকক দেখুৱাই আছোঁ বাহিৰৰ দৃশ্যবিলাক চাওক একদম ধুনীয়া পৰিৱেশত আছোঁ আৰু বছৰৰ প্ৰথম দিনটোত আমি লগে লগে ভাত এসাঁজ খালোঁ তো গাইজ আমাৰ ভাত পানী খোৱা ইতিমধ্যে হৈ গ'ল আৰু মানে কি আৰু এতিয়া যাব ওলাইছোঁ আমাৰ লগৰবিলাক ভিতৰত আছে বাৰু কামবিলাক কৰি আছে বস্তু বাহনীবিলাক সামৰি আছে আৰু যাব ওলাইছোঁ পুনৰবাৰ আপোনালোকক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৰে মংগল কামনা কৰিলোঁ সকলোৱে কুশলে থাকক তাৰ কামনাৰে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ।